আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ওয়েলকাম টু নতুন জীৱন ডিয়াৰ। আজি মই আপোনালোকক দেখুৱাম নাৰ্চাৰী মানে সকলোৱে জানে নাৰ্চাৰীত বিভিন্ন ধৰণৰ গছ পুলি থাকে বা বিভিন্ন ধৰণৰ ফল মূলৰো পুলি থাকে। আজি মই আপোনালোকক সেই নাৰ্চাৰীখন দেখুৱাম। সেই নাৰ্চাৰীখন আছে আমাৰ কুমাৰীঘাটত হাৱে ৰোডৰ কাষত। মই আপোনালোকক পুৰা সম্পূৰ্ণভাৱে দেখুৱাম আজি নাৰ্চাৰীখন। মানে মই নাৰ্চাৰীত আজি কিবা আনিব যাম, তাৰমানে আপোনালোক সেইকাৰণে মই আজি ভাবিলোঁ ভিডিঅ'টো আকৌলৈকে বনাওঁ। যি কি নহওক মই এতিয়া যাবলৈ ওলালোঁ। চাই থাকক এই ভিডিঅ'টো। আৰু এইখনে হৈছে মোৰ চাৰ্কেল। এই চাৰ্কেলখনেৰে ভিডিঅ' কৰিবলৈ গৈ আছোঁ আৰু মই চাৰ্কেলখন ল'লোঁ আৰু ভিডিঅ'টো পূৰা আৰম্ভ কৰিম। মোৰ লগত আছে হেমেন। হয়, যাইছোঁ কুমাৰীঘাটত। এই নাৰ্চাৰীত যাইছোঁ। অলপমান খেতি কৰিব লাগিব না, খেতি অদ্ভুত খেতি কৰিছোঁ। চাই থাকক, দেখুৱাই আছে ভিডিঅ'টো। আমি আহি জামুগুৰি চকটো পাই গ'লোঁ আৰু ইয়াৰ পৰা কুমাৰীঘাটকে আৰু 5 কিলোমিটাৰ, মানে নাৰ্চাৰীত লৈকে 5 কিলোমিটাৰ আছে। আৰু আমি আহি পালোঁ, নাৰ্চাৰী আহি পালোঁ। আৰু এই মোৰ পিছফানে, মানে কেমেৰাটো ইমান ভাল হোৱা নাই, মোৰ পিছফানে যিটো আছে কালা নদী বুলি কয়। ব'লক আমি নাৰ্চাৰীত যাওঁ। আৰু এইখানে হৈছে বিখ্যাত নাৰ্চাৰী। আমি নাৰ্চাৰীখন আপোনালোকক ধুনীয়া কৰি দেখুৱাম। মই এতিয়া নাৰ্চাৰীৰ ভিতৰলৈ যাম। এইখন নাৰ্চাৰীৰ গেট দি মই যাই আছোঁ। আৰু আপোনালোকে দেখিছে এই গছৰ বাগানবিলাক, আপোনালোকে চাওক এইগিলাখান। এইটো মানে কোনো হেৰি নহয়, এইটো ডিজাইন। এইটো মানে হেৰিত থৈ দিয়ে, মানে ঘৰবিলাকৰ কাষত, বাউণ্ডাৰীৰ কাষত বঢ়াকৈ থৈ দিয়ে এইটো। আৰু চাওঁ না কি ধুনীয়া কৰি বিদ্যা শাৰীকৈ থৈ দিছে এইবিলাক। চাবলৈ কি ধুনীয়া মৰম লাগি আছে, বিদ্যা কৈছোঁ মই। আৰু এইখিনি হৈছে অক্সিজেন জেটপা বুলি কয়। আৰু এইবিলাক চাওক, এইবিলাক গছৰ পুলি, এইবিলাক কি ধুনীয়াকৈ থৈ দিছে। আপোনালোকে আহিব এই নাৰ্চাৰীখনলৈ, আপোনালোকে আহিব আৰু আপোনালোকক যি গছৰ পুলি লাগে বা যি ফল মূলৰ পুলি লাগে ইয়াত পোৱা যাব। আপোনালোকে আহিব, এইবিলাক চাওক। আৰু মই এই গামাৰি পুলি ল'ম, এই গামাৰি পুলিকেইডাল মই ল'ম, এইকেইডাল। আৰু এইকেইডাল মই ইমান নাম নাজানো, তেওঁ চাইছোঁ মানে এইকেইডাল বহুত বোলে সোনকালে ডাঙৰ হয়। মই গছডালৰ নাম নাজানো, বাকী মই সুধি ল'ম পিছত। আৰু এইডাল গছৰ পুলি ল'লোঁ মই, আৰু মই গামাৰি পুলিও ল'ম। গামাৰি পুলি ল'লোঁ, আৰু মই টেঙাৰ পুলিও ল'ম। আৰু মই যদি পইচা হয় আৰু এডাল ভাল দামী গছৰ আছে লেচু, মানে বহুত সোনকালে লাগে লেচুডাল, হেৰি হয়, চালানি হয়। আৰু কি ধুনীয়া কৰি এইগিলা গছৰ পুলি শাৰীকৈ থৈ দিছে। মানে আহিলে মানে গোটেই ল'বৰে মন যায়। কিন্তু লৈ চাওঁ গছপুলি, মানে এই গছডাল বোলে বহুত সোনকালে ডাঙৰ হয়। মই লৈ চালোঁ, আৰু গামাৰিটো সকলোৱে জানে বহুত সোনকালে ডাঙৰ হয়। আৰু আমাৰ হেমেন ভাইয়ে কাজিটেঙা ল'ব, কাজিটেঙাৰ পুলি ল'ব। কাজিটেঙা নহয়, কাজিটেঙাৰ পুলি ল'ম কি ভাই, একডালে ধানি মাত্ৰ ই আৰু কোনে ফল দিব। কিন্তু ল'বা লাগে নহয়, ৰুই যোৱাৰ পিছত কোনো বস্তু লৈ থাকিব নালাগে, গাত ৰুব লাগে। হ'লেও এইটো এইফালে বস্তাই নাই, কি কৰোঁ। কাজিটেঙা যি ল'বি, কাজিটেঙাডাল মানে লাগাত কিয় নাই, গম পা না কিবা? গম নাপাওঁ, হ'লেও জনাবচোন যদি কোনোবাই এই ৰুইছে, কেনেকুৱা ফল চল লাগাত। মানে আগতে নিব নাই, অলপমান বাগান এখন পাতিব খুজিছিলোঁ মই। নিলে একদম বেছিকৈ নিম, বাগান পাতি দিম তামোলৰ মাজত। যিকি নহয় হেমেনে ভালে কৰিছে। মানে কি গৰম দিনত কাজিটেঙাটো খুব চলে, খুব লাগে। ভাতেৰি মানে দালি আঞ্জা চাঞ্জা যিকোনো আঞ্জা দিয়ক কাজিটেঙাটো লাগে। আমি গৰমত বহুত খাব পাৰোঁ কাজিটেঙা। যিকোনো আমাৰ হেমেন ভাইয়ে বহুত ভাল কাম কৰিছে। কাজিটেঙা বোলে সি নিব, মানে বাগান কৰিব। এতিয়া আমি ঘৰলৈ যাওঁ। মই এই চাৰ্কেলত পুলি ল'লোঁ, গছৰ পুলি ল'লোঁ। আৰু মোৰ
ভিডিঅ' যিসকলে নতুনকৈ আহিছে মোৰ চেনেললৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনালোকক মোৰ ইউটিউব চেনেলৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোক ইমানখিনি মৰম দিয়াৰ বাবে। আৰু আজি মোৰ 13,000 ছাবস্ক্ৰাইব পাৰ হ'ল। আজি 13,000 ছাবস্ক্ৰাইব পাৰ হ'ল। মোৰ বহুত ভাল লাগি আছে। আশা কৰিম মই বহুত বহুত ভিডিঅ' দিবলৈ আৰু ভাল ভাল ভিডিঅ' দিবলৈ আশা কৰিম। ধন্যবাদ। জয় অসম।